দৈনিক সংগমত লিপ্ত হোৱা পুৰুষ নাৰী কি ৰোগত আক্ৰান্ত হয়? দেখা যায় যে অধিকাংশ পুৰুষ মহিলাই দৈনিক বা প্ৰায় নিয়মীয়াকৈ সংগমত লিপ্ত হয়। এনেদৰে দৈনিক বা সঘনাই সংগমত লিপ্ত হোৱা পুৰুষ মহিলাসকলৰ আন পুৰুষ মহিলাৰ বিপৰীতে সহজেই লিভাৰ, কিডনী, স্নায়ু আৰু শীঘ্ৰপতন আদি ৰোগত আক্ৰান্ত হয়। মাহেকীয়াৰ পাছত যুৱতী মহিলাক কিয় অধিক সংগম কৰিবলৈ মন যায়? দেখা যায় যে অধিকাংশ যুৱতী বা মহিলাই অন্য দিনসমূহৰ বিপৰীতে মাহেকীয়া বা নোৱাৰা হোৱাৰ পাছতে সংগমৰ বাবে অধিক উত্তেজিত হৈ পৰে। এই সময়খিনিত তেওঁলোকৰ কাম ভাৱ দুগুণলৈ বৃদ্ধি পায়, কাৰণ মাহেকীয়া হোৱাৰ পাছত যোনিৰ পথেৰে সকলো বেয়া তেজ ওলাই যোৱাৰ ফলত যোনিত এক প্ৰকাৰৰ পিৰপিৰণি সৃষ্টি হয় বাবেই সংগম কৰিবলৈ অধিক ইচ্ছা জাগি উঠে। অধিক সংগম কৰা মহিলাক দেখাত কেনেকৈ চিনিব পাৰি? যিসকল মহিলাই পুৰুষৰ লগত সঘনাই তথা অধিক সংগম কৰে তেওঁলোকক বহুসকল লোকে সহজেই চিনিব পাৰে। এনে মহিলাক বক্ষ যুগল ডাঙৰ তথা ওলমি থকা, লগতে এনেসকল মহিলাই ভৰি দুখন কিছু বহলাই খোজ কাঢ়ে।